আৰু এতিয়া চাওমিন ঢালি আছে মোক কম ব্লগটো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এট গুড মৰ্ণিং তো হাতত গৰম পানী লৈ অলপ এনে খোজকাঢ়ি আছোঁ মানে গাটো ভাল লগা নাই মানে কিবা হৈছে আজিকালি গাটো ভাল নথকা হৈছে পূৰা অভাৰ গেষ্ট্ৰিক ঔষধ খালে ভাল নোপোৱা হৈছোঁ সেইটো মানে পুৱাই পুৱাই খুবেই গৰম পানী খাই আছোঁ তো কেইদিনমান আগতে বহুত বেয়াকৈ বেমাৰ পৰিলোঁ আপোনাৰ হাগা বহুত তেনেকুৱা হৈছিলে তো চিডাইন ল'ব লগা হৈছে তো এতিয়া অলপ ভাল পাইছোঁ তো কি হ'ল গুৰু ক'ত যা ক'ত এতিয়া তো তাকে মানে কি কৰোঁ কি নকৰোঁ মানে ভাল নথকা হৈছে ঔষধ খালে ভাল নালাগে গাটো বুজিয়ে পোৱা নাই মানে ফুল গেষ্ট্ৰিক হৈছে অভাৰ গেষ্ট্ৰিক তো তাকে অলপ শুকনো গৰম পানী খাই আছোঁ ৰাতিপুৱাই পুৱাই তো আমাৰ আহি গ'ল গুৰু ক'ত যা ক'ত কাম কৰি আছা পেণ্ডেলৰ কাম কৰি আছা ক'ত চলি আছে কি বিয়া নে কি বিয়া আছে চাদ তো কাম কৰিব যায় বোলে মানে আমাৰ টেণ্ট হাউচ আছে মানে তো বিয়াৰ কোনোবা পেণ্ডেল চেণ্ডেল লাগিলে দিওঁ আৰু তেনেকুৱাকৈ তাকে কাম কৰিব যায় হেনো তো তাকে মোৰ গাটো ভাল লগা নাই মানে ঔষধ খালে ভাল নোপোৱা হৈছোঁ অভাৰ গেষ্ট্ৰিক তাকে অলপ কুহুমীয়া গৰম পানী খাই আছোঁ এতিয়া দে যা তই তো কি কৰোঁ ভালে নোপোৱা হৈছোঁ গেষ্ট্ৰিকটো মাছ মাংস তেনেকুৱা নাখাওঁৱে খোৱা লোৱা সোমাই আহিছোঁ তেনেকুৱাকৈ আগত আৰু তেনেকুৱা নাখাওঁৱে আজিকালি আগতে মানে বহুত খাইছিলোঁ তেনেকুৱা নাখাওঁৱে আজিকালি এনেকুৱাকৈ ইমান মাছ মাংস হানো আৰু কিবা হয় আৰু এইটো মধুৰিআম গছত এনেকুৱা ডাঙৰ ডাঙৰ মধুৰিআম লাগিছে তিনিটা ছিঙি ল'লোঁ খাবৰ কাৰণে আৰু এডাল এডাল আছে এইটোত ইমান ডাঙৰ নালাগে এইটোত সৰু সৰুকৈ লাগে এইটোত আছে সৰু সৰু লাগিছে একদম এইটো কিন্তু ডাঙৰ ডাঙৰ লাগে কিন্তু তিনিটা ছিঙি ল'লোঁ এতিয়া মধুৰিআম খাই দিওঁ A few moments later. গাইজ যোৱাকালি মানে মোৰ লগত এটা ঘটনা ঘটি গ'ল মানে মোৰ হেলমেটটো কোনোবাই চুৰ কৰি লৈ গুচি গ'ল মানে হেলমেটটো কি হৈছিল বাইকৰ ওপৰত থৈ মানে লগৰ লগত কথা পাতি আছিলোঁ মই তো কথা পাতি মানে অলপ দূৰত গুচি গ'লোঁ বেছি দূৰ নহয় ওচৰতে আৰু তো সেইকাৰণে চাওঁ যে হেলমেটটো গাইড কি হ'ব মানে হেলমেটটো সৰু কথা মোৰ লগৰ এইটো মাহত চাগে 4খন বাইক চুৰ হ'ল তো যোৱা মাহত মোৰ লগৰ নতুন স্কুটি আছিলে লোৱা এসপ্তাহ হোৱা নাই চাগে জালুকবাৰীৰ পৰা এখন চুৰ হৈ গুচি গ'ল তো আৰু পৰহি দুখন বাইক মানে কি হ'ল বাইকখন থৈ ঘৰৰ আগত থৈ ঘৰত গুচি গৈছিল মানে ঘৰৰ বাহিৰতে আৰু থৈ বাইকখন ঘৰত গুচি গৈছিল হেণ্ডেল লক কৰা আছিল কিন্তু এই হেণ্ডেল ভাঙি লৈ গুচি গ'ল সেইটো তাৰপিছত আৰু পৰহি দিনাখনে ৰাতি এটা হৈছে আৰু হেঙেৰাবাৰীৰ পাব্লিক হেণ্ডৰ সন্মুখত তাতে মানে বাইকখন কিবা কাম কৰি আছিল সেই অফিচৰ কাম কৰি আছিল তো সেইটো কোনোবা হেণ্ডেল ভাঙি লৈ গুচি গ'ল নাজানো তামাম চুৰ হৈ আছে মানে চুৰিত মানে বাইক থব ভয়ে লগা হৈছে মানে ৰাস্তা ঘাটে বাইক থব ভয় লগা হৈছে ৰাস্তাটো বাদ দিয়ে ঘৰৰ সন্মুখৰ পৰা বাইক লৈ গুচি যায় চোৰৰ তামাম চোৰ মানে চুৰিত এতিয়া আৰু মোৰ হেলমেট নাই লগত এতিয়া নতুন হেলমেট আছিল লোৱা 1 মাহ হ'ল চাগে হেলমেটটো সেইটো গায়ব হৈ গুচি গ'ল A few moments later. বহুত গৰম দিছে কি কৰোঁ কি নকৰোঁ লাগি আছে তো তাকে ভাবিছোঁ ঘৰৰ সন্মুখতে এখন ৰিজৰ্ট আছে তাতে অলপ ফুৰিব যাম বুলি ভাবিছোঁ তো ভাইটিক মাতি দিছোঁ তো ভাইটি আহি আছে তো ভাইটি আৰু মই অলপ ফুৰি আহোঁ তো লগ পাই আছোঁ আপোনাৰ লগত Sangs Resort. Jo. আজি মানে বহুত দিনৰ মূৰত আহি আছোঁ ৰিজৰ্টখন মানে আমাৰ ঘৰৰ ওচৰতে হয় ৰিজৰ্টখন অহা তেনেকুৱা নহয় মানে বহুত দিনৰ মূৰত আহিছোঁ আজি ইমান মানুহ অহা তেনেকুৱাকৈ এনেহ'লে মানুহ বহুত থাকে আজি কি সোমবাৰ ছানডে হ'লে মানুহ বহুত আহে আৰু ইয়াতে কিবা যদি অকেজন হয় ধৰি লওক বিয়া চিয়া হ'লে ইয়াতে তেনেকুৱাকৈ পতা হয় আৰু এইটো জেগাটো খালী জেগাখিনি দেখিতে ৰাতি হ'লে ভাল লাগে সেইটো চাংছ লিখা আছে সেইটো জ্বলে মানে এই ৰুমবিলাক দেখিছে এই ৰুমবিলাক এইবিলাক ৰুমৰ দাম কিবা 4,000 নে 5,000 তেনেকুৱা কিবাকৈ লয় এটা ৰুমত তো আমাৰ ইমান তেনেকুৱা দামী ৰুমত থকা অকাত নাই দিয়াচোন এইবিলাক চায়ে সন্তুষ্ট ল'ব লাগিব আৰু যি দাম বাপৰে বাপ 4-5 হাজাৰ টকা কম পইচা নহয়তো ভালে বাৰু ৰুমবিলাক কি ধুনীয়া একদম সুন্দৰ লাগি আছে এই বটখন দেখিছে বটখন চলাব পাৰিব ইয়াতে আহিলে কি ধুনীয়া লাগি আছে ঠাণ্ডা একদম সুন্দৰ বতাহ দি আছে এটা চিনেমেটিক শ্বট চেক কৰক আপোনালোকে
আগত মানে এজন ল'ৰা ছোৱালী বহি আছে কাপলছ বহি আছে মানে চাগে ডিষ্টাৰ্ব কৰিলে সিহঁতক মই দেখা নাছিল ডাইৰেক্ট গুচি গৈছোঁ মই এইটো ফালে বাহঁৰ তলত বহি আছিলে সিহঁতে আৰু একো নাই এনেই জাষ্ট বহি আছে ঠাণ্ডা হাৱা বতাহ খাই আছে আৰু ভাল লাগিছে আহি কিবা এটা মনটো ঘৰত মানে বৰিং হৈ আছিলোঁ এনে তো ঘৰত বৰিং হৈ থকা কাৰণে অলপ ওলাই আহিলোঁ কিবা খাব মন গৈছে চাওমিন টাউমিন খাই দিওঁ ৰ'বা আহি গৈছোঁ ৰেষ্টুৰেণ্টলৈকে ওইখানে ফটো দিব চাইছি পানী নাই এইটো চুইমিং পুল হয় মিনি চুইমিং পুল নেকি হা কি হয় তো চাওমিন টাউমিন খাই দিওঁ আৰু কিবা খাব মন গৈছে নাখালে বেয়া কথা ন ইমান দূৰ আহিছোঁ ইমান দূৰ নহয় এতিয়া ঘৰৰ সন্মুখতে আৰু কি দূৰ না ফটো ভিডিও বহুত উঠিল না বাহিৰতে বহু ভিতৰত নবহো দে ভিতৰত এ চি আছে কিন্তু বাহিৰতে বহু ইয়াতে মানে ধুনীয়া একদম এইবিলাক পানী চাই 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 ধুনীয়াকৈ ইয়াতে খাই দিওঁ আৰু স্যার হয় কি কি পোৱা যায় ইয়াতে অর্ডার কি পোৱা যায় ইয়াতে চেক ফর মেনুখন চাই লওঁ বাৰু কিমান দাম বা বহুত দামৰ বস্তুবিলাকৰ কি খাম আমি আমি খাম চাওমিন আমি খাম চাওমিন চাওমিন কৈ চাইনিজত পাব চাগে চাইনিজত চাইনিজ এইটো গুচি গ'ল নুডলছ নুডলছত বা চিকেন হাক্কা নুডলছ 220 পালচাৰ এইটো হয় ভেজিটেবল হাক্কা নুডলছ এইটো 130 টকা গাইছ বহুত দাম বস্তুবিলাকৰ উপায় নাই খাই দিওঁ দে নাখালে বেয়া কথা ন 2,000 years later. ফাইনেলি আহি গ'ল আমাৰ চাওমিন এতিয়া খোৱাহে কথা আৰু আৰু এতিয়া চাওমিন ঢালি আছে মোক কমকৈ দিছে সি বেছিকৈ লৈছে এতিয়া এইটো নাইনচাপি হৈ গৈছে এতিয়া পুলিচ কেছ কৰিব লাগিব যদিহে মোক কমকৈ দিয়ে মিলাম বুলি কৈছে কি কৰে চাওঁ ইফালে সমান নাই নেকি অঁ সমান নাই এতিয়া মিলাই দিয়ক সোনকালে নহ'লে এই কমকৈ আছে মোৰ তাত অঁ ঢালি দিয়া গুড আৰু অলপ দিয়া এই পইচা হাতৰ মহিলা যিকেইদিন থাকে সেইকেইদিন এছ কৰিব লাগে চ' এতিয়া মৰমতে খুৱাই দিয়ে আৰু ভাইটি বুলি অঁ চ' হৈ গৈছে এতিয়া কোনটো লোৱা বুলি কৈছে তো ঠিক আছে এতিয়া আমি ব্লগটো এতিয়া অলপমান ৰখাই দিছোঁ এতিয়া আমি ধুনীয়াকৈ চিকেন হাক্কা নুডলছ খাম নেপকিন বা হাতত লৈ আছোঁ কাৰণ থ'বলৈ জেগা নাই চ' কেমেৰামেনে মোক উঠাব লাগে চাওমিন উঠাই আছে দুখ লাগি গৈছে ঠিক আছে ৰাখিছোঁ এতিয়া খাওঁ আমি ব্লগটো তো গাইজ খোৱালো হৈ গ'ল তো এতিয়া ওলাই দিওঁ আৰু লাহেকৈ তো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই